Hi, hello, namaskar and welcome to my YouTube channel, Kavish Vlog. Guys, মই আপোনালোকৰ এটা ভিডিঅ' বনাইছোঁ। আজি মানে মোৰ চুলি কাটি কেনে লাগিছে কমেণ্ট কৰি দিব। ভাল লাগিলে বেয়া লাগে যি লাগে কমেণ্ট কৰি জনাব। আৰু এতিয়া মানে আমাৰ ওচৰতে মেলা হৈছে, মেলাখন আমি চাবলৈ গ'লাম আৰু মোৰ ৰুমত এজন ফ্ৰেণ্ড আহি আছে। এই ফ্ৰেণ্ডজন আহি পেলাই আমি দুজনে একেলগে গুচি যাওঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া ৰেডি হৈ গ'লোঁ মেলা চাব যাবৰ কাৰণে। এতিয়া মোৰ ফ্ৰেণ্ডজনৰ ৰুমলৈকে আহি গ'ল। এতিয়া চাহ তাহ খাই ল'লোঁ আমি দুজনে। ব'লক আজি ফাইনেলি গাছ এতিয়া আমি বেটাৰী গাড়ী উঠি ল'লোঁ। বেটাৰী গাড়ী উঠি কিনে এতিয়া মেলাখনলৈ গৈ আছোঁ। বেছি নাই আৰু অলপ আছে 5 মিনিট লাগিব। 5 মিনিট পিছত আমি এখন হ'মগৈ। ফাইনেলি ইফালে মেলাৰ ফালে পাই গ'লোঁ আহি। এইখন হৈছে মেলাৰ গেটখন। এইফালে লগত আছে মোৰ টিম। এতিয়া মেলাৰ ভিতৰলৈকে এণ্ট্ৰি কৰোঁ। চাই থাকক শেষলৈকে। যেতিয়া আমি মেলাৰ ভিতৰলৈকে আছোঁ, আপোনাৰ মেলাখন গোটাই দেখাম আজি। চাব মেলাখন কেনে আছে ক'ব। বহুত ডাঙৰে মেলা হয় মানে, বাণিজ্য মেলা।
মেলা আমাৰ চোৱা হৈ গ'ল এতিয়া ৰুমলৈকে যাওঁ আৰু একেবাৰে এতিয়া 7টা বাজিব হ'ল ৰুমলৈকে যাবলৈ বহুত দূৰ আছে ঘুমালে ঠিক আছে এতিয়া মেলা চেলা চাই আহি মই ৰুম পালোহি আৰু লগৰজনো এইফালে তাৰ ৰুমত গুচি গ'ল তেনেহ'লে আজিলে ভিডিঅ'টো এইখিনি লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক